Hi friend, praise the Lord. সকলোকে বিশেষকৈ মই পুনৰবাৰ আপোনালোকক এটা ভিডিঅ' দেখাবৰ কাৰণে ইচ্ছা কৰিছোঁ আৰু মই আজি এমাহৰ আগতে এটা ভিডিঅ' এৰিছিলোঁ এজন বৃদ্ধ দেউতাৰ ভৰি যীশু খ্ৰীষ্টৰ নামেৰে প্ৰাৰ্থনা কৰাৰ যোগেদি তেওঁ সুস্থ হৈছিল আৰু আজি প্ৰায় 10 দিনমানৰ আগতে পুনৰ এজন ভাইটিৰ তেনেকুৱা ভৰি পথাৰত কাম কৰোঁতে কিবা হুলে খুচিলে আৰু হুলে খুচাৰ যোগেদি তেওঁ ভৰিটো ভিতৰত গেলি গৈছিল আৰু অনেক ট্ৰিটমেণ্ট কৰিছিলে ডক্টৰৰ যোগেদি কিন্তু ভাল হোৱা নাছিলে। তেওঁ চিন্তিত আছিলে আৰু চিন্তিত থকাৰ কাৰণে মই তেখেতলোকৰ গাঁৱত প্ৰাৰ্থনা কৰিবলৈ প্ৰায় আহি থাকোঁ আৰু তেনেকৈ অৱস্থাতে মই দেখিলোঁ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ শক্তিৰ বিষয়ে মই তেওঁক ক'লোঁ আৰু প্ৰভু যীশু খ্ৰীষ্ট যে সকলো বেমাৰ সুস্থ কৰিব পাৰে তাৰ বিষয়ে মই ক'লোঁ আৰু তেখেতক বিশ্বাস দিলোঁ আৰু অকল তেল প্ৰাৰ্থনা কৰি দিলোঁ আৰু তেওঁ বিশ্বাস কৰিলে আৰু ওচৰলৈ আহিলোঁ। যোৱা সপ্তাহ আহিবলৈ আছিলে, যোৱা সপ্তাহ বিশেষ কাম থকাৰ কাৰণে মই আহিব নোৱাৰিলোঁ আৰু আজি মই আহিলোঁ আৰু তেখেতৰ ভৰিটো চাবৰ কাৰণে ইচ্ছা কৰিলোঁ আৰু দেখিলোঁ যে একেবাৰে শুকাই গ'ল আৰু তেখেতক মই সুধিলোঁ আৰু তেখেতে ক'লে যে আপুনি যেতিয়া প্ৰাৰ্থনা কৰি গ'ল তেতিয়াৰ পৰা মই একো ট্ৰিটমেণ্ট কৰা নাই আৰু তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণ সুস্থ হৈছে বুলি কৈছে আৰু সেইকাৰণে মই আজি মোৰ মুখেৰে নহয় কিন্তু তেখেতৰ মুখেৰে আপোনালোকক মানে জানিব দিবৰ কাৰণে যে প্ৰভু সঁচাকৈ সুস্থ কৰিব পাৰে। যিবিলাক এতিয়াও বিশ্বাসত নাই, বিশ্বাসীসকলে জানে কিন্তু যিবিলাক এতিয়াও বিশ্বাস নকৰে যে এইটো মিছা ভুৱা হয় বুলি, কিন্তু যে আজি দুখী মানুহবিলাকে গম পায়, যিবিলাকৰ জীৱনত দুখ থাকে তেওঁবিলাকে গম পায় যে সঁচাকৈ ঈশ্বৰৰ আত্মা বা যীশুখ্ৰীষ্টই আহি চুই দিয়ে আৰু সুস্থ হয় তাক জানেই আৰু সেইকাৰণে মই সাক্ষ্য হিচাপে তেখেতৰ পৰা দুই এষাৰ শুনিবৰ কাৰণে ইচ্ছা কৰিছোঁ। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। আহক মই বিশেষকৈ সেই ৰোগীজনৰ ওচৰত আপোনালোকক লৈ যাব বিচাৰিছোঁ। তো আহক, আমি যি মানুহজনৰ কথা কৈছিলোঁ তেওঁৰ ভৰিত হুল আজি এমাহমানৰ আগতে হুল খুচিছিলে আৰু তেওঁৰ ভৰিটো একেবাৰে গেলি গৈছিলে আৰু অনেক ট্ৰিটমেণ্ট কৰাৰ পাছতো ভাল হোৱা নাছিলে, কেইবাটাও বেজি ল'লে বুলি কৈছে তেখেতে আৰু সেয়ে তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছোঁ আৰু কেনেকৈ ঈশ্বৰে তেওঁক সুস্থ কৰিলে আৰু কাৰ যোগেদি কৰিলে তেওঁ নিজে ক'ব। আপোনাৰ নামটো কি আছিলে? মোৰ নাম নিৰ্মল ওৰাং। তো আপোনাৰ কি হৈছিলে? ভৰিত হুল লাগিছিলে। কিমান দিনৰ আগত? 1 মাহমান হ'ল। অঁ, তো ট্ৰিটমেণ্ট কৰিছিলেনে? কৰিছিলোঁ, বেজি ঢেৰ মান ল'লোঁ। অঁ, ভাল নহ'ল। তাৰপিছত প্ৰাৰ্থনা কৰোঁ, মাতিলোঁ, আহিলে, আহি প্ৰাৰ্থনা কৰিলে ভাল হ'ল ভৰিটো। তো কোনে সুস্থ কৰিলে আপোনাক? প্ৰভু যীশুৱে। তো প্ৰভু যীশু সুস্থ কৰিলে ন? আচ্ছা, প্ৰভু যীশু খ্ৰীষ্টই কি কৰিব পাৰে আপুনিতো গম পালে ন? তো অকণমান আমাৰ দৰ্শকক কৈ দিয়কচোন কি কৰিব পাৰে ঈশ্বৰে যীশুৱে? প্ৰভু যীশুৱে বেমাৰীকেইটাক ভাল চাংগা কৰে। অঁ, অনেক কি বেমাৰ আহে চবক ভাল কৰি দিয়ে আমাৰ যীশু খ্ৰীষ্টই। আপোনালোকৰো কিবা থাকিলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক, আপোনাৰ কেইটা সুস্থ পাব। ধন্যবাদ।